মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা, পঢ়া শুনা নিয়মমতে কৰি আছা আৰু লগতে স্বাস্থ্যৰো যত্ন নিশ্চয় লৈ আছা। আজি মই তোমালোকক কাঠমিস্ত্ৰীৰ ঘৰ নামৰ কবিতাটি বুজাই দিবলৈ ওলাইছোঁ। কাঠমিস্ত্ৰীৰ ঘৰ অসমীয়া সাহিত্যত এটা প্ৰগতিবাদী বিপ্লৱী কবিতা হিচাপে চিহ্নিত হোৱা কবিতা। এই কবিতাটো অসমীয়া সাহিত্যত এটা যথেষ্ট গুৰুত্বপূৰ্ণ স্থান আছে। এই পাঠটো নিৰ্বাচন কৰাৰ উদ্দেশ্য হিচাপে ইয়াত কোৱা হৈছে যে 20 শতিকাৰ পঞ্চম দশকত অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট পৰিৱৰ্তন আহে। পঞ্চম দশক বুলি কওঁতে দ্বিতীয় মহাযুদ্ধৰ কালছোৱাৰ কথাকে আমি বুজি পাওঁ। দ্বিতীয় মহাযুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে এক ধৰণৰ পৰিৱৰ্তন হৈছিল। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো দিশতে এই পৰিৱৰ্তন হোৱাত সাহিত্যৰো ধাৰাবিলাকৰ পৰিৱৰ্তন দেখা গ'ল। ৰোমান্টিক কবিতাৰ সৌন্দৰ্য উপাসনাৰ বিপৰীতে অসমীয়া কবিতাত কঠোৰ সমাজ বাস্তৱতাৰ চিত্ৰ প্ৰকাশ পাবলৈ লয়। সমগ্ৰ বিশ্বতে ৰোমান্টিক ভাৱধাৰাৰ যি সাহিত্য ৰচনা হৈছিল তাৰ পৰিৱৰ্তে কঠোৰ সমাজ বাস্তৱতা, ৰোমান্টিক কবিতাই কল্পনা, সৌন্দৰ্য, প্ৰেম, প্ৰীতি ইত্যাদিক গুৰুত্ব দিয়াৰ বিপৰীতে কঠোৰ বাস্তৱৰ চিত্ৰহে পঞ্চম দশকৰ পিছত কবিতাবিলাকত প্ৰকাশ পাবলৈ ধৰিলে। সমাজৰ সৰ্বহাৰাজন, দুখহাৰীজনৰ চিত্ৰ কবিতাত প্ৰকাশ কৰিবলৈ লোৱা বা সাহিত্যত প্ৰকাশ কৰিবলৈ লোৱা এই ধাৰাটোক পিছত নাম দিয়া হয় প্ৰগতিবাদ। এই ক্ষেত্ৰত সামাজিক আৰু বৌদ্ধিক পৰিৱৰ্তনকে মুখ্য কাৰক বুলি কোৱা হয়। সামাজিক পৰিৱৰ্তন আৰু বৌদ্ধিক পৰিৱৰ্তন, ইতিমধ্যে নেতৃত্বৰ সলনি ঘটিছিল, সমাজ সভ্যতাৰ পৰিৱৰ্তন ঘটিছিল, জীৱন ধাৰণ প্ৰণালীৰ পৰিৱৰ্তন ঘটিছিল। গতিকে এই গোটেইবিলাক কাৰকে প্ৰগতিবাদৰ সৃষ্টিৰ কাৰক বুলি ক'ব পাৰি। নতুন ধৰণে ৰচনা কৰা অসমীয়া কবিতাসমূহত আধুনিক অসমীয়া কবিতা হিচাপে অভিহিত কৰা হয়। এই কবিতাসমূহকে প্ৰগতিবাদ বা আধুনিক কবিতা হিচাপে নামাকৰণ কৰা হৈছিল। আধুনিক অসমীয়া কবিতাৰ এটা গুৰুত্বপূৰ্ণ ধাৰা হ'ল প্ৰগতিবাদী ধাৰা, আৰু ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত প্ৰগতিবাদী ধাৰাৰ এগৰাকী অগ্ৰণী কবি হিচাপে পৰিচিত। আমি কবিতাটোৰ শেষৰ ফালে থকা নিৰ্দেশনা অনুযায়ী প্ৰগতিবাদনো কি সেই সম্পৰ্কে অকণমান কৈ দিবলৈ ওলাইছোঁ। সাহিত্যত প্ৰগতিবাদ সম্পৰ্কে মই চমুকৈ কিছু কথা লিখি উলিয়াইছোঁ আৰু সেইখিনি কথাকে মই তোমালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। 1938 চনত ৰঘুনাথ চৌধুৰীদেৱৰ সম্পাদনাত প্ৰকাশ পোৱা জয়ন্তী আলোচনীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ প্ৰগতিবাদ নামৰ সাম্যবাদী ধাৰাটোৰ আগমন ঘটে। সাম্যবাদ বুলি এইকাৰণেই কোৱা হৈছে যে সাম্যবাদ সেই সময়ত গোটেই বিশ্বতে চৰ্চিত এক বাদ আছিলে বা ধাৰা আছিলে, যাৰ দ্বাৰা সকলোৰে সমান অধিকাৰ, পুঁজিবাদ আৰু শোষক শোষিতৰ সম অধিকাৰ বিচৰা হৈছিল, পুঁজিবাদৰ অৱসান ঘটাবলৈ বিচৰা হৈছিল। প্ৰগতিবাদ ৰোমান্টিক সাহিত্যৰ কল্পনা, প্ৰেম, প্ৰকৃতি, সৌন্দৰ্য ইত্যাদিৰ বিপৰীতে কঠোৰ সমাজ বাস্তৱতাৰ নিৰ্মোহভাৱে সাহিত্যত দাঙি ধৰাকে প্ৰগতিবাদ বুলি কোৱা হৈছে। জয়ন্তী আলোচনীত মাৰ্ক্সীয় আদৰ্শৰে উদ্ভূত এচাম কবি সাহিত্যিক একগোট হৈছিল। তেওঁলোকে জীৱনক কল্পনাৰ পৰিৱৰ্তে বাস্তৱবাদী দৃষ্টিভংগীৰে গ্ৰহণ কৰিছিল। পুঁজিবাদৰ পৰিৱৰ্তে সাম্যবাদ স্থাপন কৰাৰ ইচ্ছুক কবিসকলে সমাজৰ খাটি খোৱা জনগণৰ হৈ কলম তুলি লৈছিল। ব্যক্তিগত সুখ দুখৰ বিশ্লেষণ প্ৰগতিবাদৰ মূল কথা নহয়। তেওঁলোকে বিশ্লেষণ কৰিছিল সৰ্বহাৰাজনৰ সমস্যা, সমাজত তিল তিলকৈ জীয়াই থকাজনৰ ঋণ পৰিশোধেই আছিল তেওঁলোকৰ উদ্দেশ্য। সেই সময়ত অসমীয়া সাহিত্যৰ আধুনিক কবিতাৰ সংকলন উলিওৱা জ্যোতিনাৰায়ণ শৰ্মাই তেওঁৰ গ্ৰন্থখনৰ ভূমিকাত লিখিছে যে বৰ্তমান জগতৰ যি সাহিত্যত মানুহৰ সমস্যাবিলাকৰ আলোচনা আৰু ধ্বনি আছে তাকেই প্ৰগতিমূলক সাহিত্য বোলা হয়। গতিকে তোমালোকে প্ৰগতিবাদী সাহিত্য বা প্ৰগতিমূলক সাহিত্য বুলি কওঁতে কি বুজায় নিশ্চয় ধাৰণা কৰিব পাৰিছা। গতিকে এই বিষয়ে বহুত বেছি বহলাই নকওঁ। মই ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ উপৰিও আৰু কেইগৰাকীমান প্ৰগতিবাদী কবিৰ নাম ইয়াতে মই লিখি দিছোঁ বা তেওঁলোকৰ বিশেষভাৱে চৰ্চিত হোৱা বা জনপ্ৰিয় হোৱা প্ৰগতিবাদী কবিতা কেইটামানৰ নামো ইয়াতে মই উল্লেখ কৰিছোঁ তোমালোকৰ জ্ঞাতাৰ্থে। অসমীয়া সাহিত্যত প্ৰগতিবাদী কবি হিচাপে পৰিচিত আন কেইগৰাকীমান কবিৰ ভিতৰত অন্যতম হৈছে অমূল্য বৰুৱা
অজিত বৰুৱা, কেশৱ মহন্ত, ভৱানন্দ দত্ত, জ্যোতিপ্ৰসাদ আগৰৱালা ইত্যাদি। অমূল্য বৰুৱাৰ সেই সময়ত বিপ্লৱী, কুকুৰ, বেশ্যা ইত্যাদি কবিতা খুব জনপ্ৰিয় হৈছিল আৰু চৰ্চিতও হৈছিল। অজিত বৰুৱাৰ হাতুৰী আৰু তীখা, কেশৱ মহন্তৰ চোৰৰ কৈফিয়ত, ভৱানন্দ দত্তৰ পাউদাৰ পুবেৰুণ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰ বিদ্ৰোহী এইবিলাক কবিতা প্ৰগতিবাদী কবিতা হিচাপে যথেষ্ট চৰ্চিত কবিতা আছিল। যি কি নহওক আমি পুনৰ কবিতালৈ উভতি যাওঁ। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তও আছিলে প্ৰগতিবাদী ধাৰাৰ এগৰাকী অগ্ৰণী কবি। তেওঁ এই প্ৰগতিবাদী কবিতা জয়ন্তী আলোচনীত প্ৰকাশ পোৱা নাছিল। 1939 চনত এই কবিতাটো ৰচিত হৈছিলে। এইটো প্ৰশ্ন আহি থাকে। এই কবিতাটোক বহু কেইগৰাকী অসমীয়া সমালোচকে শ্ৰেষ্ঠ কবিতা বুলি আখ্যা দিছে। অসমীয়া সাহিত্যৰ সমালোচক কবি নৱকান্ত বৰুৱাৰ নাম তোমালোকে নিশ্চয় শুনিছা। তেখেত এগৰাকী শিশু সাহিত্যিকেই নহয়, অসমীয়া কাব্য সাহিত্যৰ এগৰাকী উচ্চ শ্ৰেণীৰ সমালোচকো। তেওঁ কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোক অসমীয়া কবিতাৰ শ্ৰেষ্ঠ 10টা কবিতাৰ ভিতৰত এটা বুলি মন্তব্য কৰি পেলাইছিল। তেওঁ কৈছিল যে মোক যদি কোনোবাই 10টা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ'ব কাঠমিস্ত্ৰীৰ ঘৰ। গতিকে তোমালোকে যাতে প্ৰগতিবাদী কবিতাৰ বিষয়ে কিছু কথা শিকিব পাৰা বা প্ৰগতিবাদী কবিতানো কি সেই বিষয়ে জানিব পাৰা, তাৰ কাৰণে তোমালোকক এই পাঠটো পঢ়িবলৈ দিয়া হৈছে। প্ৰগতিবাদী সাহিত্যৰ উদ্ভৱৰ এইটোৱেই কাৰণ আছিলে যে সেই সময়ত পুঁজিবাদী শাসনৰ ব্যৱস্থাই শ্ৰমিকসকলক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এক ধৰণৰ দাৰিদ্ৰক্লিষ্ট জীৱনলৈ আগুৱাই দিছিল। আৰু তাৰ প্ৰতিবাদ বিচাৰি এসময়ত এচাম শ্ৰমিক জাগি উঠিছিল বা তেওঁলোকৰ হৈ কিছুসংখ্যক নেতাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু এইদৰেই প্ৰগতিবাদী ধাৰাৰ জন্ম হোৱা বুলি ক'ব পাৰি। এইখিনিতে আমি কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ চমু পৰিচয় জানি লওঁ। তেখেত গোলাঘাটৰ কৰুণাটিং বাগিচাত জন্ম হৈছিল 1910 চনত। তেখেতৰ দেউতাক আছিল ডাক্তৰ শৰৎ চন্দ্ৰ দত্ত আৰু মাকৰ নাম আছিলে নয়নতৰা। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ দেউতাকৰ ঘৰ বৰ্তমান বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্ৰমপুৰত আছিল আৰু তেওঁলোকে তাৰ পৰা আহি গোলাঘাটত নিগাজীকৈ থাকিবলৈ লৈছিল। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই সৰুতেই দেউতাকক হেৰুৱাব লগা হৈছিল। তেওঁ দেৰগাঁও হাইস্কুলত 6ষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই আনুষ্ঠানিক শিক্ষা সাং কৰিছিল আৰু তেওঁ ঘৰুৱাভাৱেহে পঢ়া শুনা কৰিছিল। দেশ আৰু জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱৰ বাবে তেওঁ 1928 চনত সক্ৰিয়ভাৱে দেশৰ কামত জঁপিয়াই পৰে। সেই সময়ত ইংৰাজৰ অধীনত থকা ভাৰতবৰ্ষক স্বাধীন কৰাৰ বাবে চলি থকা আন্দোলনত যোগদান কৰি 2 বছৰ তেওঁ জেলতো কটাইছিল। 10 বছৰমান আন্দোলনৰ কামত লগাৰ পাছত তেওঁ সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়। জীৱনৰ শেষ বয়সলৈকে তেওঁ সাম্যবাদী আদৰ্শ অনুসৰি আপোচহীনভাৱে কৃষক তথা বনুৱাৰ স্বাৰ্থৰ হকে কাম কৰি যায়। 1936 চনত তেওঁৰ কাব্য সংকলন অভিযান প্ৰকাশ পায়। 1972 চনৰ 22 অক্টোবৰত তেখেতৰ মৃত্যু হয় যোৰহাট অসামৰিক চিকিৎসালয়ত। এইখিনিতে মই কবিতাটো অকণমান পাঠ কৰি দিছোঁ। ৰান্দাৰ হেঁচা কচ কচা কচ, ঝাণ্ডাৰ দৰে উৰে পট পট, আজাৰ শিমলু শাল শিঙৰিক দিয়ে ৰূপ মনোহৰ, কাঠমিস্ত্ৰীৰ ঘৰ। নিৰহ কঠিন বেকাবেকি কাঠ, বটালি খুন্দাত উঠে জাত জাত, ৰূপৰ জপনা মেল খাই উঠে পাই ৰূপ মনোহৰ, কাঠমিস্ত্ৰীৰ ঘৰ। টপাটপ পৰে কপালৰ ঘাম, ফেন যায় যায় নাই বিশ্ৰাম, দিন নাই জিৰাবৰ, কাঠমিস্ত্ৰীৰ ঘৰ। জমি থাকে থাক, সাজে জাক জাক, প্ৰবাল দ্বীপৰ শৃংগৰ দৰে আচবাবে ভৰে ঘৰ, কাঠমিস্ত্ৰীৰ ঘৰ। টেবুল চেয়াৰ আলনা ড্ৰয়াৰ, সাজে আলমাৰি টিপই চাহৰ, শতভংগীত নৱৰূপান্বিত ৰূপ লয় মনোহৰ, কাঠমিস্ত্ৰীৰ ঘৰ। বিশ্বৰ যত কৰ্মীৰ দল, তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল, মায়াপুৰী মানৱৰ, কাঠমিস্ত্ৰীৰ ঘৰ। হাই হতভাগা থাকে আন্ধাৰত, বিশ্বশিল্পী মহাবিশ্বৰ, কৰে হাহাকাৰ বিলৈ বিকাৰ প্ৰতিদান নাই কৰ্মৰ, কাঠমিস্ত্ৰীৰ ঘৰ। বিলাসীৰ দল আৰামী চকীত গা ঢালি গায় প্ৰেমৰ সংগীত মিলন বিৰহৰ, কাঠমিস্ত্ৰীৰ ঘৰ। লাখ মানুহৰ বাহুৰ কৰ্ম, কাঢ়ি গঢ়ি তোলে প্ৰাসাদ হৰ্ম, হয় ডাঙৰীয়া উদাৰ মহৎ, বৰ নেতা সমাজৰ, কাঠমিস্ত্ৰীৰ ঘৰ।
উঠা মিস্ত্ৰী কহাৰ কমাৰ, আন্ধাৰৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ নিজ বাহুবলে, নিজে কৰা কৰ্মৰ, কাঠমিস্ত্ৰীৰ ঘৰ। এই কবিতাটোত কাঠমিস্ত্ৰীক কবিয়ে সৰ্বহাৰাজনৰ প্ৰতীক হিচাপেহে উত্থাপন কৰিছে। কাঠমিস্ত্ৰী বুলি কওঁতে অকল কাঠমিস্ত্ৰীৰ যে কথা কৈছে তেনেকুৱা নহয়। যিসকল বনুৱা, শ্ৰমিক, শোষিত ব্যক্তি বা সমাজৰ নিম্ন শ্ৰেণীৰ, নিম্ন খাপৰ, কম উপাৰ্জনশীল ব্যক্তি, যিয়ে শ্ৰমৰ বিনিময়ত ন্যূনতম মূল্য লাভ কৰে, অধিকাৰৰ পৰা বঞ্চিত হৈ চিৰকাল পীড়াদায়ক কষ্টকৰ জীৱন অতিবাহিত কৰে। গতিকে তেনে শ্ৰেণীৰ লোকক উদ্দেশ্য কৰিয়েই তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কিদৰে ওলাই অহা উচিত, সেই কথা কবিতাৰ মাজেৰে সৰ্বহাৰাক বুজাবলৈ চেষ্টা কৰা হৈছে। কবিতাটোৰ মূল ভাৱ আৰু প্ৰশ্ন উত্তৰখিনি ইয়াৰ পিছৰ অধ্যায়ত আলোচনা কৰিম।